অসমৰ বিভিন্ন থানাত 32টা কেছ আছে তেখেতে কৈ ফুৰে যে গুটেইবিলাক সেম তেখেতে কৈ ফুৰে গুটেইবিলাক ফেক মোৰ এগেইনষ্টত 165টা আছে স্যাৰ গুটেই অসমত মোৰ এগেইনষ্টত 32টা নহয় 165টা আছে আৰু 50টা মান এতিয়ালৈকে মই 21 জেল পাই গলো 50টা মানৰ এতিয়ালৈকে 21 জেল পাই গলো স্যাৰ ইলেকশ্যন এফিডেভিটত ভুল ইনফৰমেশ্যন কিয় দিছে তেতিয়া এইবিলাক নালাগে নহয় ব্যক্তিগত স্যাৰ মোক খবৰ দিয়ে কিয় মই যিটো প্ৰশ্ন সুধিছো তাৰ উত্তৰ দিয়ক স্যাৰ মোৰ প্ৰশ্নটো উত্তৰ দিয়ক স্যাৰ মোৰ প্ৰশ্নটো উত্তৰ দিয়ক স্যাৰ উত্তৰ দিবলৈ গৈ আছো না উত্তৰ দিবলৈ এক্সাম্পল দিব লাগিব যদি আপুনি মই স্যাৰ উত্তৰ দিলে এক্সাম্পল দিমে মন্ত্ৰী স্যাৰ উত্তৰ দিলে মই এক্সাম্পল দিমে মন্ত্ৰী জিডিএন আপোনাৰ জিডিএনটিৰ চৰকাৰৰ মুখ বন্ধ হৈ গৈছে স্যাৰ বন্ধ হ'বই নোৱাৰে মুখ বন্ধ হ'বই নোৱাৰে আপুনি মুখ্যমন্ত্ৰী পলাই গৈছে প্ৰশ্নটোৰ কাৰণে স্যাৰ মোক ক'ব দিয়া নাই স্যাৰ মোক ক'ব দিয়ক না স্যাৰ কথাটো ক'ব দিয়া নাই কথাটো ক'ব দিয়া নাই পলাই গৈছে আজি মোক বলব নাই মোক ক'ব দিয়ক এনে ফটোৱাটো কথা নক'ব স্যাৰ মোক ক'ব দিয়ক স্যাৰ মই ফটো দিবলৈ দিয়ক স্যাৰ বহি দিছে স্যাৰ ক'ব নিদিয়ে স্যাৰ মোক ক'ব দিয়ক মোক ক'ব দিয়ক এক মিনিট আমাৰ মোক এটা কথা ক'ব দিয়ক এক মিনিট ডেকা মানৱ ডেকা এক মিনিট আমাৰ প্ৰচিডিঙৰ পৰা তেখেতে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া পলাই গৈছে এই কথাটো আমি উদ্ধাৰ কৰিছোঁ এক্সপ্লেইন কৰিছোঁ কাৰণ কিয় ঠিক মোক ক'ব দিয়ক মই কৈ আছোঁ ন সেইটো মই কৈ আছোঁ তো সেইটো আপুনি প্ৰশ্নটো উত্তৰ দিবলৈ কওক স্যাৰ উত্তৰটো নিদিয়ে কিয় স্যাৰ অখিল গগৈ আঙুলি কথা নক'ব এই শব্দটো অখিল গগৈ আঙুলি টোৱাই কথা নক'ব এক মিনিট মিনিষ্টাৰ এক মিনিট এফিডেভিটত কিমান কেছ মিনিষ্টাৰ এক মিনিট স্যাৰ মোক ক'ব দিয়ক মই দিয়াই নাই উত্তৰ দিম উত্তৰ দিম স্যাৰ মই এই শব্দ দিব দিয়ক এক মিনিট এই শব্দটো আমি এক্সপ্লেইন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন সময়ত বিভিন্ন দায়িত্ব পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছত দি যাব পাৰে তেখেতক দায়িত্ব দিছে এটা ৰিপ্লাই দিয়ক স্যাৰ মই মোক অকণমান ক'ব দিব ৰিপ্লাই স্যাৰ বিএনএছত কি হ'ল স্যাৰ বিএনএছত কোৱা হ'ল যে বহু কেছ স্যাৰ ফেক কেছ বুলি কয় বহু ব্যক্তিয়ে এজন মানুহক অন্যায় কৰিবলৈ মিছাকৈ কেছ দিয়ে গতিকে বিএনএছত অধ্যক্ষ ডাঙৰীয়াক কি কোৱা হ'ল যে যদি কিবা কেছ থানাৰ অ'চিয়ে ভাবে যে এই কেছটো কগনিজেবল নহয় নন কগনিজেবল মই সুধি আছো জিডিএনটিৰ সংখ্যা কিমান ৰিপ্লাই দিয়ক না স্যাৰ জিডিএনটিৰ সংখ্যাটো সুধিছো স্যাৰ ক'ব দিয়ক জিডিএনটি নাম্বাৰ কথা সোধাই নাই ক'বলৈতো দিব লাগিব স্যাৰ জিডিএনটিটো মই বুজাই আছো তেখেতক তেখেতে যেতিয়া কোৱা শেষ হ'ব মই জনাম নহয় আপোনাক স্যাৰ উত্তৰটো ক'ব নিদিয়ে মহাপুৰুষে চব জানে ফাদিল হ'ব স্যাৰ আজি স্যাৰ মই ডাঙৰ কথা ফাদিল কৰি আছো স্যাৰ স্যাৰ এফিডেভিটত তেওঁ ভুলকৈ কৈছে তাতে এইমাত্ৰ ক'লে 6365টা 150 কেছ আছে স্যাৰ ইলেকশ্যন এফিডেভিটত তেওঁ দি দিছে মাত্ৰ 23টা কেছ এই সেইটোৱে কৈছো সেইটো ডাঙৰ ফাদিল হ'ব স্যাৰ তদন্ত হ'ব লাগে মহোদয় তেওঁ সদস্যতা বাতিল হ'ব লাগে অধ্যক্ষ মহোদয় according to government data he has 32 cases and he has given in the affidavit that he has only 23 cases sir 10টা কেছ ভুলকৈ দিছে স্যাৰ স্যাৰ এফিডেভিটখন আমি কেছ কোৰ্টত যাম স্যাৰ স্যাৰ 10টা কেছ তেওঁ ভুলকৈ দিছে ডাঙৰ ঘটনা স্যাৰ স্যাৰ এতিয়া মই উত্তৰ দিম স্যাৰ জিডিএনটি মানে কি স্যাৰ জিডিএনটি মানে কি স্যাৰ স্যাৰ জিডিএনটি মানে কৈ আছো স্যাৰ জিডিএনটি স্যাৰ স্যাৰ ক'বই নিদিয়ে প্লিজ স্যাৰ জিডিএনটি মানে কি জেনেৰেল এণ্ট্ৰি স্যাৰ থানাখনৰ এলেকাত 24 ঘণ্টাৰ ভিতৰত যি হৈছে যিকোনো হৈছে এণ্ট্ৰি কৰিব লাগে তাত কেছেই হওক ক'ৰবাত যদি এখন দোকানো জ্বলি গৈছে বা যিকোনো এটা ঘটনা হৈছে যদি থানাত খবৰ পাইছে সেইটো জেনেৰেল এণ্ট্ৰি হ'ব লাগে ৰাতি 12টাৰ ভিতৰত জেনেৰেল এণ্ট্ৰি কৰিবই লাগিব ফুল্লি ডিজিটেলাইজ অধ্যক্ষ ডাঙৰীয়া আজিকালি সেই কাগজত লিখা নিয়ম নাই বোলে আজি জিডিএনটি নকৰিলে আৰে মোক ক'ব নিদিয়ে আপুনি ক'লেই বস্তুটো আপোনাৰ ফাদিল হৈ যায় কাৰণে ক'ব দিয়ক বুজাব দিয়ক স্যাৰ জেনেৰেল এণ্ট্ৰি আৰু এফআইআৰটো বেলেগ বস্তু স্যাৰ যেতিয়া বিএনএছত এইটো লক্ষ্য কৰিলে বহুত মানুহক স্যাৰ জাপি দিয়া হয় স্যাৰ তেওঁৱে কৈ থাকে ফেক এনকাউণ্টাৰ তেওঁৱে কৈ থাকে ফেক কেছ এই ফেক কেছ ৰাখিবলৈ অধ্যক্ষ ডাঙৰীয়া কি কৰা হ'ল যে যদি অ'চিয়ে ভাবে যে এই কেছটোৰ কোনো যথাযোগ্যতা নাই এই কেছটোৱে মানুহ এজনক কষ্ট দিবলৈ কৰিছে তেতিয়া তেওঁ ডিএছপিৰ পৰা পাৰমিশ্যন ল'ব লাগিব
ছাৰ DSPৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব উইদাউট পাৰ্মিশ্যন ফ্ৰম দ্য DSP তেওঁ কেছটো হেৰি কৰিব নোৱাৰে তেওঁ ফৰৱাৰ্ড কৰিব নোৱাৰে এনকুৱাৰী কাৰণে দিব নোৱাৰে যদি DSPয়ে ছাৰ যদি ৰেগুলাৰাইজ কৰে বা গো এহেড দিয়ে তেতিয়া তেওঁ এজন আয়োগ দি সেই কেছটো 14 দিনৰ ভিতৰত প্ৰিলিমিনাৰী এনকুৱাৰী কৰিব আৰু যদি তাতে ভাবে যে এইটো কগনিজেবল তেতিয়া FIR হ'ব আৰু যদি ভাবে এইটো কগনিজেবল নহয় FIR নহয় ছাৰ এতিয়া কথাটো কওঁ মানুহ এজনে ভাবিব পাৰে যে মোৰ কেছটো আয়োজনে বা অচিজনে অলপ গণ্ডগোল কৰি ৰেজিষ্টাৰ নকৰিলে তেতিয়া তেওঁ SPৰ ওচৰলৈ যাব পাৰিব ছাৰ আৰু নহলে ছাৰ কোৰ্টলৈ যাব লাগিব CR কোৰ্টটো পাৰিব ছাৰ যিজন মানুহে ভাবে যে মোক বঞ্চিত কৰা হৈছে মোক কষ্ট দিয়া হৈছে মোৰ কেছটো ৰেজিষ্টাৰ নকৰি তেওঁ যাব পাৰিব SP লৈ তাৰলৈকে তেওঁ যাব পাৰিব কোৰ্টলৈকে ছাৰ এইখিনি আছেই কিন্তু ছাৰ মই আকৌ কৈছোঁ যে এই অখিল গগৈ ডাঙৰীয়াই কয় তেওঁৰ বিৰুদ্ধে এসোপা কেছ চব ফেক কেছ তেওঁ সদায় কয় চুৰ মাৰিলেও ডকাইত মাৰিলেও কয় বোলে ফেক এনকাউণ্টাৰ এইখিনি প্ৰতিৰোধ কৰিবলৈ অধ্যক্ষ ডাঙৰীয়া এই FIRটোক 14 দিনৰ কাৰণে প্ৰিলিমিনাৰী এনকুৱাৰী কৰাৰ ব্যৱস্থা কৰা হৈছে আকৌ কৈছোঁ অধ্যক্ষ ডাঙৰীয়া GD এণ্ট্ৰিটো হৈছে জেনেৰেল ডায়েৰী এণ্ট্ৰি এইটো থানাটোৰ ভিতৰত থানাৰ এলেকাত যি হয় যিকোনো ঘটনা কেছ দিলেও স্যাৰ এখেতক LP স্কুলত পঢ়ুৱাবলৈ পঠিয়াই দিয়ক স্যাৰ কৰিব লাগে অধ্যক্ষ ডাঙৰীয়া স্যাৰ এখেতক LP স্কুলত আমাক যিটো সুধিছো সেইটো উত্তৰ দিয়ক স্যাৰ এখেতক LP স্কুললৈ পঠিয়াই দিয়ক স্যাৰ কথা ক'বলৈ আছে ছাৰ এতিয়া মই এটা কথা কওঁ ছাৰ তেখেতে ছাৰ এফিডেভিটত ভুলকে দিছে ঠিক আছে ছাৰ এফিডেভিটত ভুলকে দিছে ছাৰ তেখেতৰ ইলেকশ্যনটো কেনচেল হ'ব লাগে ঠিক আছে ছাৰ ইলেকশ্যনটো কেনচেল হ'ব লাগে উত্তৰ- ছাৰ কোনো ঠিক পধ্যে আছে। মই আকৌ কৈছোঁ মই উত্তৰটো দিলোৱে কি উত্তৰ দিব লাগে বুজাক ভালকে বুজাব পাৰে আপুনি নুবুজো বুলি ভাবিছে কি বুজাম আপোনাক উত্তৰটো মই দিলোৱে GD এণ্ট্ৰিটো ছাৰ বেলেগ বস্তু FIRটো বেলেগ বস্তু গতিকে FIRটো ছাৰ মানুহক অযথা কষ্ট দিবলৈ সংখ্যা কিমান GD এণ্ট্ৰি আপুনি মোক দিছে FIR সংখ্যা কিমান দিছে GD এণ্ট্ৰিৰ সংখ্যা কিমানটো লাগে মোক আপুনি GD এণ্ট্ৰিৰ সংখ্যাটো ক'ত দিলে তাৰ সংখ্যাটো দিয়ক মোক নাই দিয়াই নাই আপুনি এতিয়া সুধিছো সাপ্লিমেন্টাৰী কুৱেশ্যন সোধা নাই সাপ্লিমেন্টাৰী কুৱেশ্যন ভয় খাব নালাগে কি মানুহ আপোনালোকৰ ভাণ্ডাৰ ইতিমধ্যে ফুটি গৈছে জনা মানুহে ইতিমধ্যে গম পাই গৈছে যে এই চৰকাৰখন 2 নম্বৰী চৰকাৰ এটা কথা ছাৰ এইটো উত্তৰটো দিবলৈ দিয়ক ছাৰ থানা কিমান আছে 300 মান আছে ছাৰ অসমত 300খন মিনিমাম থানা আছে তাত GD এণ্ট্ৰি কিমান 1 মিনিটত দিব গম পাৰি পাইছো ছাৰ 1 মিনিটত দিব পাৰি ঠিক আছে, মই গম পাইছো। কি বুজি পাই ছাৰ ঠিক আছে ছাৰ 1 মিনিটত মই ক'ব পাৰিম উত্তৰটো আপুনি GD ক'ব পাৰিম এণ্ট্ৰিটো এক মিনিট মন্ত্ৰী ডাঙৰ GD এণ্ট্ৰিটো আপুনি সাপ্লিমেন্টাৰী সোধাৰ লগে লগে তেখেতে কেনেকৈ ক'ব পাৰিব যে GD এণ্ট্ৰিৰ কথাটো তেখেতে আপুনি সাপ্লিমেন্টাৰী সোধাৰ লগে কেনেকৈ ক'ব পাৰিব কেনেকৈ দিলে কুৱেশ্যনটো চাই লওক 2 নম্বৰটো ছাৰ মই গাই দিওঁ 2 নম্বৰটোত মই লিখিছোঁ যে চলিত 2026 চনত চৰকাৰে অসমত অপৰাধৰ সংখ্যা 28% হ্ৰাস পাইছে বুলি যি দাবী কৰিছে সেই পৰিসংখ্যা প্ৰস্তুত কৰোঁতে কেৱল নিয়মীয়া এজাহাৰ FIR সমূহকে গণনা কৰা হৈছে নে থানাসমূহৰ পঞ্জীয়ন হোৱা প্ৰতিটো GD এণ্ট্ৰি আৰু NC গোচৰ সংখ্যাকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে নাম্বাৰটো ক'ত বিচাৰিলে ছাৰ কওক আপুনি LP স্কুলৰ পৰা আকৌ পঢ়কে আপুনি LP স্কুলৰ পৰা আকৌ পঢ়কে আপুনি হিমান্ত চন্দ্ৰী বুদ্ধি নাই মন্ত্ৰী কিয় হৈছে ছাৰ মই চাৰিবাৰ কাৰণে আপোনাৰ এইখন যদি মন বুদ্ধি নাই কিয় মন্ত্ৰী হৈছে ছাৰ মোক আপুনি ছাৰ আপুনি এইটো প্ৰশ্নটো কি বুজিলে বুজি নাপায় ছাৰ আণ্ডাৰষ্টেণ্ডিং নাই ছাৰ বুজি নাপায় ছাৰ বুজি নাই পোৱা মই সুধিছো GD এণ্ট্ৰি আৰু NC দুইটা সুধিছো ছাৰ লগত FIR সুধিছো ছাৰ এতিয়া মোক সংখ্যাটো লাগে ছাৰ দিয়ক ছাৰ সংখ্যাটো দিয়ক ছাৰ আপুনি বহক ছাৰ মোৰ ছেকেণ্ড সাপ্লিমেন্টাৰী আছে প্ৰথমটোকে উত্তৰটো দি লওক ছাৰ প্ৰথমটো দি লওক ছাৰ আপুনি GD এণ্ট্ৰিৰ কথা কৈছে GD এণ্ট্ৰিৰ সংখ্যাটো এতিয়া দিব পৰা নাই কাৰণ এইটো ইমান সুধাই নাই তেওঁ ক'ব দিম ছাৰ ছাৰ সুধাই নাই মই ক'ব নহয় এইটো দিবলৈ কওক ছাৰ ছাৰ সুধাই নাই মই ক'ব পৰৱৰ্তী আপুনি বেলেগ ডিভাইচত দিবলৈ কওক ছাৰ সুধাই নাই মই ক'ব দিম বেলেগ ডিভাইচত আপোনাৰ ডিসক্ৰিমিনেটৰী পাৱাৰ আছে ছাৰ এইটো পৰৱৰ্তী সময়ত আপোনাৰ ডিসক্ৰিপচন আছে এইটো মই সুধি ক'লো আপোনাক পৰৱৰ্তী সময়ত আপোনাক GD এণ্ট্ৰি নম্বৰটো সদনৰ মধ্যে দাখিল কৰা